বন্ধুসকল, আজি এই ভিডিঅ'ত আমি কথা পাতিম যদি কোনোবা ছোৱালীয়ে তোমাক পছন্দ কৰে, লাইক কৰে আৰু সেইটো বস্তু লুকুৱাই ৰাখে, সিক্ৰেট ৰাখে, তোমাৰ আগত প্ৰকাশ নকৰে, শ্ব' নকৰে আৰু তোমাৰ জানিবলৈ ইচ্ছা মনত জাগে যে তাই মোক পছন্দ কৰে নে নাই। তো যদি তোমাৰ মনত ইচ্ছা জাগে জানিবলৈ তাই তোমাক পছন্দ কৰে নে নাই, তেন ভিডিঅ'টো শেষলৈকে চাব লাগিব। তাইক নুসুধা কৰিয়ে তাইৰ মনৰ ভাৱনাবোৰ বুজিব পাৰিবা, ফিলিংছবোৰ বুজিব পাৰিবা। কিছুমান বস্তু লক্ষ্য ৰাখিব লাগিব, কিছুমান বস্তুৰ ওপৰত তুমি চকু দিব লাগিব আৰু সেইখিনি মই তোমাক ক'বলৈ চেষ্টা কৰিম। তেন বোলা ভিডিঅ'লৈ আগবাঢ়ো। প্ৰথম কথা হ'ল, আমি ল'ৰাবোৰ এনেকুৱা টাইপৰ হয়, আমাৰ মনত কিবা কথা হজমেই নহয় মানে। লাইক এজনী ছোৱালীক যদি মই পচন্দ কৰোঁ, সেইজনী ছোৱালীক এৰি বাকী সকলোৱে গম পাব যে সেইজনী ছোৱালীক মই পচন্দ কৰোঁ। বাট ছোৱালীৰ ক্ষেত্ৰত কাইণ্ড অফ অলপমান ডিফাৰেণ্ট হয়। ছোৱালী ইমান সহজে কথাবোৰ প্ৰকাশ নকৰে। আচলতে তুমি বিচাৰি উলিয়াব লাগিব, তাইৰ কৰা কাম তাই কৰিয়েই পেলাইছে। এতিয়া তুমি সেইটো বস্তু ধৰিব লাগিব, কেনেদৰে পচিবল হ'ব, কেনেদৰে গম পাবা। তাইৰ মাজত কিছুমান সাল সলনি আহিব, অলপমান চেঞ্জেছ আহিব আৰু সেইবোৰে তুমি অবজাৰ্ভ কৰিব লাগিব। তেতিয়াহে বুজি পাবা আচলতে কি কেছটো। এনিৱেইজ, যিয়ে নহওক কিয়, আগবাঢ়ো এতিয়া আচল টপিকলৈ। সকলোতকৈ প্ৰথম নম্বৰটো হৈছে, তুমি তাইৰ বাবে অলপমান আন ল'ৰাতকৈ স্পেচিয়েল হ'বা। লাইক তুমি যিটো ফেচিলিটি পাবা, তোমাৰ বাবে যিটো কৰিব, আন কোনো ল'ৰাৰ কাৰণে কেতিয়াও নকৰে। লাইক তাই বহুত ধুনীয়া কৰি তোমাৰ সৈতে কথা বতৰা পাতিব, তোমাৰ সৈতে বহুত ধুনীয়া কৰি বিহেভ কৰিব, তাই তোমাক ৰেচপেক্ট কৰিব, তাই তোমাৰ সৈতে কমফৰ্টেবল থাকিব। তোমাৰ সৈতে কথা বতৰা পাতোঁতে আনতকৈ অলপমান ধুনীয়া কৰি বিহেভ কৰিব, আন ল'ৰাক যেনেদৰে নকৰে সেইটো ফেচিলিটি তুমি পাবা। আচ্ছা, মই যদি সৰু এটা এক্সাম্পল দিওঁ, বুজিবলৈ অলপমান সহজ হ'ব মই ক'ব কি বিচাৰিছোঁ। মানে তাই তোমাৰ সৈতে ইমানখিনিয়ে কমফৰ্টেবল হৈ আছে, তাইৰ সৈতে তুমি যিকোনো বিষয় লৈ পেলাই আলোচনা কৰিব পাৰা, তাই কেতিয়াও অফেণ্ড নহয়। যিটো বিষয়ৰ ওপৰত তুমি কথা পাতিবা, সেইটো বিষয় লৈ পেলাই যদি এজন মেল ফ্ৰেণ্ডৰ সৈতে তুমি কথা পাতা, অলপ হ'লেও চিন্তা কৰিবা। বাট তাইৰ সৈতে তুমি বিনা টেনশ্যনত, বিনা চিন্তাত, বিনা ভয়তে কথা পাতিব পাৰা, তাই ইমানখিনি ফেমিলিয়াৰ হৈ আছে। তো যদি ইমানখিনি অনুমতি দি থৈছে, তো এষাৰ কথাই ক'ব বিচাৰিম, ইউ আৰ স্পেচিয়েল ব্ৰ'। আৰু ছেকেণ্ড নম্বৰ পইণ্ট হৈছে, তাই তোমাৰ সৈতে টাইম স্পেণ্ড কৰিব বিচাৰে, সময় কটাব বিচাৰে, তোমাৰ কাষত থাকিব বিচাৰে, তোমাৰ ওচৰত থাকিব বিচাৰে। কিবা নহয় কিবা বাহানা বিচাৰিয়ে থাকিব তোমাৰ সৈতে কথা বতৰা পাতিবলৈ, মানে তোমাৰ সৈতে কানেক্ট থাকিব বিচাৰিব। লাইক তোমাৰ সৈতে কেতিয়াবা এনেকুৱাও হ'ব পাৰে, কিবা এটা বিষয় লৈ তাই তোমালৈ কল কৰে, সেইটো বিষয় এৰি বাকী যিমান যি আছে দুনীয়াৰ কথা বতৰা, যিমান যি আছে ফটা লেকচাৰ আছে, যিমান ভাষণ আছে, সকলোবোৰ শুনোৱাই থাকে আৰু তুমি শুনি থাকা চুপ মাৰি আৰু এনজয় কৰি থাকা আৰু পাহৰিয়ে যোৱা যে বিষয় কি আছিলে, টপিক কি আছিলে। অৱশেষত যেতিয়া ফোন কাটে তেতিয়াহে গম পোৱা, বিষয় বেলেগহে কিবা আছিলে। তো যদি এনেকুৱা হয়, তো অলপমান তুমি চিন্তা কৰাৰ প্ৰয়োজন আছে। অকল এয়াই নহয়, তাই তোমাৰ লাইফৰ বিষয়ে জানিব বিচাৰিব, তোমাৰ বিষয়ে জানিব বিচাৰিব। তুমি পাষ্টত কি কৰিছিলা, ফিউচাৰত কি কৰিবা, বৰ্তমান কি কৰি আছা, কেনেকৈ কৰি আছা, বা এইটো কিহৰ কাৰণে কৰিবা, এইটো কিহৰ কাৰণে নকৰা, সেই সকলোবোৰ ইত্যাদি ইত্যাদি সকলোবোৰৰ ওপৰত ইণ্টাৰেষ্ট ল'ব। সেইবোৰ বিষয় লৈ পেলাই আলোচনা কৰিব, তোমাৰ সৈতে কথা বতৰা পাতিব যে এনেকুৱাৰ পৰা তেনেকুৱা কিহৰ কাৰণে হৈছে। চোৱা, যেতিয়া আমি কাৰোবাক পচন্দ কৰোঁ, অকল মানুহজনকেই পচন্দ নকৰোঁ, মানুহজনৰ ৰিলেটেড যিমান যি বস্তু আছে সকলোবোৰ আমাৰ পচন্দিদা হৈ পৰে। তো তেনে ক্ষেত্ৰত যদি তাইৰ ৰিয়েকশ্যনটো পজিটিভ পোৱা, তো অলপমান চিন্তা কৰাৰ নিশ্চয় দৰকাৰ আছে। আৰু লাষ্ট নম্বৰটো হৈছে, তাই মাজে মাজে তোমাৰ ওপৰত খঙো কৰিব পাৰে, তাই ৰুডলি তোমাৰ সৈতে বিহেভ কৰিব পাৰে, কেতিয়াবা এনেকুৱাও কৰিব পাৰে তোমাক ৰেচপন্সেই নকৰে, তোমাৰ কল ৰিচিভ নকৰে, তুমি SMS কৰিলে ৰিপ্লাই নিদিয়ে। তাৰ কাৰণ বহুত গভীৰ হয়। অলপমান ভালদৰে যদি চাবলৈ যাওঁ, কিহৰ কাৰণে মুড অফ হৈ যায়, কিহৰ কাৰণে এনেদৰে বিহেভ কৰে, তো এইটো বস্তু ওলাই আহে। আমি যাহা মানুহৰ পৰা আশা নকৰোঁ, আশাবাদী নহওঁ। কিছুমান স্পিৰিচুৱেল মানুহ থাকে যাৰ পৰাহে আমাৰ এক্সপেক্টেশ্যন থাকে, আৰু সেই এক্সপেক্টেশ্যন যেতিয়া ছাকচেছফুলি নহয়, তেতিয়াই আমাৰ মুড অফ হৈ যায়। মন বেয়া হৈ থকাৰ কাৰণ অনেকো থাকিব পাৰে। তাৰে মাজত যদি সৰু এটা উদাহৰণ দিওঁ, ৰিলেট কৰিব পাৰিবা কি ক'ব বিচাৰিছোঁ। লাইক ধৰি লোৱা, তাই তোমাক এনেদৰে কৈছিলে যে আজি সন্ধিয়া মই ফ্ৰী থাকিম, তেতিয়া কল কৰিবা, ঘৰত কোনো নাথাকে, কথা পাতিম। আৰু সন্ধিয়া তুমি পাহৰি গৈছা, তাই কল কৰিছে, ৰিচিভো কৰিব পৰা নাই, কিবা কামত ব্যস্ত আছিলা। নেক্সট দিনাখন যেতিয়া তোমাৰ মনত পৰে ৰাতিপুৱা, তেতিয়া তুমি কল কৰা, তাৰ পাছৰ পৰাই লীলা আৰম্ভ হয়। তাৰ পাছৰ পৰাই তোমাৰ সৈতে এনেদৰে বিহেভ কৰে। বুজি নোপোৱা নেকি পগলা? যোৱা গৈ পেলাই মনোৱা, বুজোৱা নেক্সট টাইম এনেকুৱা নহয় বুলি। তোমাৰ সৈতে যদি কিবা মিলিছে, তেতিয়াহ'লে তলত সংখ্যাটো লিখি হৈ যাবা। তো যিয়েই নহওক কিয়, আজিৰ কাৰণে ইমানখিনিয়ে আছিলে। ভিডিঅ' চাই পেলাই কেনেকুৱা লাগিছে নিশ্চয় তলত কমেণ্ট কৰি জনাই থৈ যাবা।